Welcome to Dhyan Vlogs. আজি মোৰ ভিডিঅ'লৈ স্বাগতম। আজি মই অত ফুৰিব যাওঁ। আজি হ'ল আমাৰ ঘৰৰ পূজা আছে। আজি আমাৰ ঘৰৰ পূজা। এই পূজাটোৰ নাম হ'ল বিপদাংশী পূজা। আৰু আপোনাৰ আজি গোটেই পূজাটো কেনেকৈ কি হয় গোটেই ভালকৈ দেখাম। সেয়া গোটেই ভিডিঅ'লৈকে আপুনি চাই থাকিব শেষলৈকে। আৰু ইমানখিনি মন দিয়াৰ কাৰণে ধন্যবাদ। আৰু আপোনাৰ পূজাৰ সামগ্ৰী অলপাত অনা আছে। এইটো আমাৰ মন্দিৰটো। এতিয়া মন্দিৰৰ ভিতৰলৈ যাওঁ। এতিয়া ইয়াতে আজি আমাৰ বিপদাংশী পূজা হ'ব। তাৰপৰা এতিয়া নহয় আমাৰ দেৰিকৈ হ'ব। বামুণ আহি পোৱা নাই, বামুণ আহিলে হ'ব। আপোনাৰ পূজা কি লাগে কৈ লওঁ। আমাৰ পূজাত এইখন পূজাত ফুল 13 বিধ, ফল 13 বিধ আৰু মিঠাই 13 বিধ। কিন্তু এইখন পূজাত আপোনাৰ কঁঠালটো নহ'লে নহ'ব। এই পূজাখনত কঁঠালটো লাগিব আপোনাৰ। এইটো কঁঠাল এই পূজাখনত আপোনাৰ কঁঠালটো একদম ইম্পৰ্টেণ্ট বস্তু এই পূজাখনৰ কাৰণে। আৰু এই পূজাত এতিয়া বৰ্তমান বামুণ আহিব। বামুণ অহাৰ পিছত আমি আৰম্ভ কৰিম। এতিয়া বাহিৰৰ ফালে যাওঁ। আৰু বাহিৰতে এয়া চব্জি কাটি আছে। এয়া আদিশালৈকে ফোন কৰি মাতো। আদিশ আজি আহিবি পূজাত। পূজাতে আজি ৰাতি আহিবি দেই। আজি ঘৰত পূজা আছে আমাৰ। 7:30 পৰা 8টা ভিতৰত আহি যাবি। মাতিবলৈ হ'ল এনেকৈ আছে। বামুণ আহিছে। এয়া এতিয়া বামুণে পূজা যোগাৰ কৰি আছে। এতিয়া পূজা বহিব লাগিব। এতিয়া একবাৰ দিনে ৰাতিপুৱা এবাৰ গা ধুইছে। এতিয়া আগৰ গাটো ধুই লওক। পূজা খাতি হ'ব লাগিব সেইকাৰণে। এতিয়া গাটো ধুই লওঁ। তাৰপিছত আৰু চাওঁ গোটেই ঘৰটো সলনি বহি হৈ আছে। গাটো হ'ল তাৰপিছত এতিয়া লাহেকৈ সন্ধিয়া হ'ল। এতিয়া এই যাব মই আপোনাক ক'ব পাৰিছিলে আজি আমাৰ পূজাখনত ভাতৰ ব্যৱস্থা কৰিছোঁ। এয়া এতিয়া মামাই ভাত ৰান্ধি আছে। এতিয়া আমাৰ মামাই হয় আমাৰ। এতিয়া পূৰা ভাত পূৰা বনাই আছে। এতিয়া পূজা বহিছোঁ। পূজাৰ পৰা অলপমান উঠিছোঁ। গোটেই এতিয়া আন্ধাৰে হ'ল। এতিয়া মামাৰ ওচৰত যায় ভাত ইমানখিনি আগবাঢ়িব ল'লে। আমাৰ আজি ভাতত কি আছে? দালি, চব্জি, আলু ভাজি, পাপৰ। আজি ইয়াতে বেলেগ নাই। সেয়া আছে আপোনালোকৰ। এতিয়া বৰ্তমান বনাই আছে। এতিয়া লাহে লাহে এতিয়া আমাৰ পূজাত মানুহ আহি আছে লাহে লাহে। আৰু আমাৰ ঘৰত আছে আজি তুলিকা বাই, এইটো ভিভে বাই, আৰু এইটো সৰু ভাগিন, আৰু এইটো ইমন। আৰু এইফালে দেখাই আছোঁ। মই এতিয়া পাকঘৰত আহিলোঁ। পাকঘৰত আহি গোটেই যিমান মানুহ আহিছে এতিয়া পাকঘৰৰ পৰা চাহ পানী ইয়াৰ পৰা দিছোঁ। আৰু এইটো বৌ, এইটো বাইদেউ, তেওঁলোকে এতিয়া চাহ পানী বিলাব পৰা ব্যস্ত। এতিয়া এইফালে আমাৰ পূজাও চলি আছে। এইফালে এতিয়া এতিয়া আদিশ মানুহ আহি গ'ল। এইটো আদিশ মানুহ। আদিশ পূজা হৈ গ'ল। এতিয়া ড্ৰেছ চুই লওঁ। হৈ গ'ল। এতিয়া বাহিৰত যাওঁ। কি নিমকি মিঠাইটো আগতে মুখত ভৰাই ল'লোঁ। এইফালে এতিয়া প্ৰসাদৰ আয়োজন চলি আছে। এতিয়া আদিশখনক প্ৰসাদ দি দিলোঁ। প্ৰসাদ মস্ত ফটুৱা খকুৱা খাব পাৰে। চাওমিন খাই আহিলা চব খাই আহিছে। খাই পেলাই আকৌ বুট মাৰছি তাত এটা আদিশ মান অহাৰ কাৰণে মোৰ নিজৰ থাম্বনেইলৰ ফটোখন তাকে এডিট কৰিব দিছোঁ। সি নিজে এডিট কৰিছে। ইয়াত থাম্বনেইলৰ ফটোখন সি এডিট কৰি আছে। আমাৰ পূজাত ইহঁতো আহিছিল। সেইকাৰণে সিহঁতক নিমকি দি দিলোঁ। ইয়াকো নিমকি দিলোঁ। ইয়াৰ কাৰণে নিমকি আনিব যাই আছোঁ। সেইটো লৈ আহিব এইটো কাৰণে হয়। এতিয়া ভাত খাই ময়ো বহিলোঁ। এতিয়া এয়া বিহু বাই আৰু সৰু বাই ভাত দি আছে। চব্জি দি আছে। এতিয়া আজি ভিডিঅ'টো এইখিনিয়ে আৰু আজি গোটেই ময়ো ভাত খাওঁ। আজি ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিলোঁ। মোৰ ভিডিঅ'টো ধন্যবাদ।